নমস্কাৰ মই ৰাশি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মোৰ লাঞ্চৰ স্পেচিয়েল হৈছে লোকেল চিকেন। সকলোৱে লোকেল চিকেন বনাব জানে, তথাপিও সকলোৰে বনোৱা প্ৰচেছটো বেলেগ বেলেগ নহয় জানো। তেনেহ'লে বলকচোন চাই লওঁ মইনো আজি লোকেল চিকেনৰ ৰেচিপিটো কেনেকৈ বনাইছোঁ। লোকেল চিকেন বনাবৰ বাবে মই আজি ইয়াত লৈছোঁ 1 কেজি লোকেল চিকেন। মই এতিয়া মাংসখিনিত অলপমান হালধি দিছোঁ, অলপমান চিকেন মছলা, অলপমান ৰেড চিলি পাউডাৰ, অলপমান মিট মছলা দিছোঁ আৰু দিছোঁ অলপমান কাশ্মীৰ ৰেড চিলি পাউডাৰ, নিমখ সোৱাদ অনুসৰি। এতিয়া মই ইয়াতে দিছোঁ অলপমান তেল। এতিয়া মই গোটেই মাংসখিনি ভালকৈ মিক্স কৰি ল'ম। আমাৰ মাংসখিনি মিক্স কৰা হৈ গৈছে। এতিয়া মই মাংসখিনি ঢাকি আধা ঘণ্টাৰ বাবে মেৰিনেট হ'বলৈ দিম। এতিয়া মই গেছত এখন টাৱা গৰম কৰি লৈছিলোঁ। টাৱাখন গৰম হোৱাত মই এতিয়া ইয়াতে দিছোঁ সৰু চামুচেৰে আধা চামুচ জিৰা আৰু দিছোঁ 4টা জালুক, এটা লং দিছোঁ আৰু দিছোঁ সৰু এটুকুৰা ডালচেনি আৰু দিছোঁ সৰু চামুচেৰে আধা চামুচ ধনিয়া। এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম আৰু হাই ফ্লেমত 1 মিনিটৰ বাবে ৰোষ্ট কৰি ল'ম। এতিয়া মই 2টা মিডিয়াম চাইজৰ বিলাহী লৈছোঁ। বিলাহী 2টা মই ভালকৈ কাটি গুটিখিনি উলিয়াই চাফা কৰি লৈছোঁ আৰু লৈছোঁ এটুকুৰা আদা, 10 ফুটা নহৰু লৈছোঁ। এতিয়া মই বিলাহীকেইটাৰ ভিতৰত আদা নহৰুকেইটা এই ধৰণে মই ভৰাই ল'ম। আপোনালোকে ভিডিঅ'ত দেখাৰ ধৰণেৰে কৰি ল'ব। এতিয়া মই 2টা বিলাহী ৰেডি কৰি ল'লোঁ। এতিয়া মই এটা এটাকৈ গেছত দি ল'ম আৰু লৈছোঁ 2টা মিডিয়াম চাইজৰ পিঁয়াজ। পিঁয়াজ 2টাও মই এই ধৰণে মাজত ফালি লৈছোঁ। এতিয়া মই 5 মিনিটৰ বাবে হাই ফ্লেমত লৰাই লৰাই পুৰি ল'ম। আমাৰ 5 মিনিট হৈ গৈছে। এতিয়া মই এটা জলকীয়াও পুৰি লৈছোঁ। মই মছলাখিনি সম্পূৰ্ণকৈ ঠাণ্ডা কৰি এটা মিক্সাৰ জাৰত ভৰাই লৈছোঁ আৰু আগতে ৰোষ্ট কৰি ৰখা গোটা মছলাকেইটাও দি দিছোঁ। এতিয়া মই প্ৰথমতে পানী নিদিয়াকৈ পিচি ল'ম। প্ৰথমতে পানী দি দিলে আমাৰ গোটা মছলাখিনি পিচ নাখাব। এতিয়া মই ইয়াতে দিছোঁ আধা কাপ পানী। এতিয়া মই এইখিনি এটা মিহি পেষ্ট কৰি ল'ম। এতিয়া মই গেছত এখন কেৰাহী গৰম কৰি লৈছোঁ। কেৰাহীখন গৰম হোৱাত মই এতিয়া ইয়াতে দিছোঁ 5 টেবুল স্পুন তেল আৰু এটা ডাঙৰ চাইজৰ আলু মই এই ধৰণে কাটি নিমখ হালধি সানি থৈ দিছিলোঁ। এতিয়া মই এই আলু কেইপিচ ফ্ৰাই কৰি ল'ম গোল্ডেন ব্ৰাউন হোৱালৈকে। মই এতিয়া আলু ফ্ৰাই কৰা একেখিনি তেলতে এটা ডাঙৰ চাইজৰ পিঁয়াজ দিছোঁ। পিঁয়াজখিনি মই এই ধৰণে মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া মই পিঁয়াজখিনি অলপমান কালাৰটো চেঞ্জ হোৱালৈকে ফ্ৰাই কৰি ল'ম। আমাৰ পিঁয়াজখিনি কালাৰ চেঞ্জ হৈ গৈছে। এতিয়া মই ইয়াতে মেৰিনেট কৰি ৰখা মাংসখিনি দি দিছোঁ। এতিয়া মই মাংসখিনি ভালকৈ লৰাই লৰাই 20 মিনিটৰ বাবে হাই ফ্লেমত ফ্ৰাই কৰি ল'ম। আমাৰ মাংসখিনিৰ পৰা তেল বিৰিঙিবলৈ ধৰিছে। এতিয়া মই ইয়াতে পেষ্ট কৰি ৰখা মছলাখিনি দি দিছোঁ। এতিয়া মই আকৌ এই মাংসখিনি ভালকৈ লৰাই 10 মিনিটৰ বাবে মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ম। এতিয়া আমাৰ 10 মিনিট হৈ গৈছে। চাওক আমাৰ মাংসখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে ফ্ৰাই কৰি ৰখা আলু কেইপিচ দি দিছোঁ। এতিয়া আকৌ এবাৰ মই ভালকৈ লৰাই 10 মিনিটৰ বাবে মিডিয়াম ফ্লেমত ভাজি ল'ম। মোৰ মাংসখিনি 10 মিনিট ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই নিজৰ জোখমতে ইয়াত গৰম পানী দি লৈছোঁ। আপোনালোকেও পানীখিনি নিজৰ জোখমতে দি ল'ব। এতিয়া মই এই মাংসখিনি হাই ফ্লেমত 2 মিনিটৰ বাবে মই উতলিবলৈ দিম। আমাৰ 2 মিনিট হৈ গৈছে। এতিয়া মই ইয়াতে দিছোঁ অলপমান নিমখ। নিমখখিনি দিওঁতে সাৱধান হ'ব, যিহেতু আমি মাংসখিনি মেৰিনেট কৰোঁতেও নিমখ দিছিলোঁ। এতিয়া মই মাংসখিনি আকৌ মিডিয়াম ফ্লেমত 10 মিনিটৰ বাবে উতল আহিবলৈ দিম। আমাৰ 10 মিনিট হৈ গৈছে। এতিয়া আমাৰ মাংসখিনি প্ৰায় হৈয়ে গ'ল। এতিয়া মই ইয়াতে দিছোঁ ডাঙৰ চামুচেৰে আধা চামুচ ঘিউ। ঘিউ দিলে মাংসখিনি খাবলৈ বহুত সোৱাদ হয়। আমাৰ লোকেল চিকেন খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকে প্লিজ এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰিব আৰু মোক কমেণ্টছত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'ছবোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ'ছ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পায়। থেংক ইউ।